আমাৰ আইতাহঁতে তাহানি কৈছিল বোলে সেই নৱজাতক শিশুটোৱে এনেকে ভগৱানক স্মৰণ কৰি জন্ম হয়। তুমি যদি অনবৰণ মোবাইলটো চাই থাকা তোমাৰ জিভাগ পৃথিৱীলৈ আহিব হেৰ' এনেকে আহিব চাগে। আমি অ'ৰ ত'ৰ পৰা মানুহখিনি আহি ইয়াত গোট খাইছোহি। আমি ভাবিছো আমি জীৱনটো হাঁহি ধেমালিৰে পাৰ কৰিম। এতিয়া যদি মনৰ কথাবোৰ খুলি ক'লেহে মনবোৰ ভাল লাগিব। আজিৰ পৰা মই এখন নতুন ঘৰলৈ যাবলৈ ওলাইছো। মোৰ দেৰিয়ে হৈছে। আহোঁ। নতুন ঘৰ ল'লে নেকি? মোক কোৱা নাই কিয়? নতুন ঘৰ লোৱা নাই। কোনোবাই নতুন ঘৰ এখন যেন মোৰ কাৰণে সাজি থৈছে, তাতেই শান্তি পাম যেন লাগিছে। কম্বল আহি গ'ল। হেৰি মই চবলৈকে কম্বল দি দিছো দেই, চবে নিজে নিজে ললে হ'ল। দিজা এইখন আছিলে হাজৰিকা ভাগ, এইখন আছিলে আমাৰ ভগৱান। কি ভগৱান? কৃষ্ণ একেজনী এখন আমাৰ খুৰা দিওঁ। হয় নেকি? খোৱাটো যদি বেছি ঠাণ্ডা পাই ক'ব, মুখনো আনি দি দিম। আচ্ছা, এতিয়া চবৰে কাপোৰ হৈ গ'ল, নিজে নিজে চমজি ল'ব, ৰাতিপুৱা ইয়াতে ধুনীয়াকে থৈ দিব। আমাৰ বলুগুটি আহি ৰ'দত দি দিব। মই কিয় ৰ'দত দিম? মই মানে কাপোৰ আনিও দিম আৰু ৰ'দতো দিম। তই মোক কি বুলি ভাবিছ? তই কি আনি দিব নোৱাৰ? হে এনেকুৱা হ'লে মই কিন্তু যাম। ষ্টুপিড বিলাইটি ফক। এইখন ভদ্ৰ মানুহৰ ঘৰ। জেগাত চুপ কৰি দিলো। মোক নেপাব। जिंदगी में आके मुझको गले लगा के तेरे साथ ইহঁতকেইটা গেটখন দুফাল ফালকে খুলি ইয়াত কি কৰি আছে? হেল্ল', গেট এনেকে দুফাল ফালকে খুলি জাবৰ চাই আছা যে? আমি কিমান দামী দামী বস্তু ইউজ কৰো চাই আছা চাগে, আচৰিত হৈছে হয়? কি হ'ল তই যে ইমান মোচন দি আছ যে? মই কোন মানে চিনি পোৱা নাই ন? মাৰি দিলে যে। দুফালে নাই পোৱা বুলি ক'লে হ'ল নহয়, সেইকাৰণে চৰ মাৰিব লাগে নেকি? এইটো কি? এইটো ডাষ্টবিন কিবা বেলেগ আছিল নেকি? ইমান কিয় আজি কনফিউজ আছো ৰে? এইটো শুকান জাবৰ পেলোৱা ডাষ্টবিন। ইয়াত তিতা জাবৰ কেনেকে পৰিলে? ঘৰত এইকেইদিন মানুহ বেছি আছে যে, সেইকাৰণে অকণ খেলি মেলি হৈছে। পুৰহিলে আহি যদি এনেকে পাওঁ, তোক ৰাস্তাত আঁঠুকঢ়াই থ'ম। কিন্তু জাবৰৰ দৰে ইমান সৰু বস্তু এটাত ইমান ডাঙৰ শাস্তি যে, ৱাই? জাবৰ সৰু কথা হা? তহঁতৰ দৰে মানুহবিলাকৰ কাৰণে ভৰলুখন লেতেৰা হৈছে। গুৱাহাটীক আজিকালি মানুহে লেতেৰা চহৰ বুলি ক'বলৈ লৈছে। কিন্তু সেইটো হ'বলৈ নিদিওঁ। ভালকৈ বুজাম, নুবুজিলে এনেকৈ কোবাম। জোৰ জাবৰ য'ত পেলাব লাগে তাত পেলাবি। তিনটাকে চৰ মাৰি নমস্কাৰ। ঐ গেটখন নালাগে, মই নিজে মাৰিম। ৰাতিপুৱাই ৰাতিপুৱাই মোলৈ পইচা আহিছে। কিবা লাগিছিল? খুৰা কি চাইছে? এইটা আবার কি? এইটা মানে বিয়লিকা বৃন্দাবন, মানে বৃদ্ধাশ্ৰম। বৃদ্ধাশ্রম? হা, কম খৰচতে একদম ধুনীয়া করে থাকতে পারবো আপনি।
এটা কি দাঁতের বিষ? এটা পোক কিৰা ডান্টেল পটেটো মানে আলু বিষ একটা সিট খালি হবে? ৰুম খালি কৰাই দেগা আপুনি চিন্তা কৰোঁতে লাগতো না এখন আমি বেংলা যাওঁ তুমি অসমীয়াতে কোৱা, মই অসমীয়া বুজিও পাওঁ, ক'বও পাৰোঁ। পইচা 6,000 বাকী চব ফ্ৰী কাৰ লগত কথা পাতিব লাগিব? কাকুৰিব মানে এনেই সন্মুখত আপুনি কাক দেখিছে? চিম্পল লিভিং হাই থিংকিং এই কথাটো মানে মই ফ'ল' কৰোঁ হেৰা শুনিছানে? চা এফালে আহাচোন। কি হ'ল 1500 টকা এটা লাগে। ইমান চেঁচা দেই এই চেঁচাৰ কাৰণেই লাগে, মানে ঠাণ্ডাও পৰিছে দিয়াচোন। অঁ খুৰাদেউহঁতৰ চাগে কষ্টও হৈছে। মই ভাবিছোঁ সৰু সৰু মেট কিছুমান কিনি বিচনাৰ তলে তলে লগাই দিম। কেলে লাগিছেনো? এয়া মই আৰম্ভ কৰিছোৱেই। এয়া ধুনীয়াকৈ কাটি পেলাই চিলাই দিম, ভাল লাগিব। হাই দেখা ছাৰ বুলিও কথা এটা আছে নহয়। কেলেনো? আমাৰ গাঁৱৰ ঘৰ দুৱাৰমুখতচোন এয়াই পাৰি থওঁ, একেবাৰে দেখিবলৈ বেয়া হয় নেকি? বেছি দামৰ নলওঁ, মেট কিনিয়ে লগাম দিয়া। এইবোৰ ইয়াত লগাবলৈ বেয়া লাগে। ঠিকে আছে আপুনি কৈছে যিহেতু। হ'ব দেই দেহাটো। তুমি কিন্তু এই হিচাপটো ভালকৈ ৰাখিবা দেই, কি দিলোঁ কি নিলোঁ। ৰাজহুৱা পইচা একে খুচুৰালৈকে হিচাপ ৰাখিব লাগে। তাকে বাপা কি হ'ল, শুই দিলে যে? জানো পাই কিবা দেখিলে নেকি, ভয়তে আহি পেলাই মোৰ ওচৰত শুই দিলেহি। অঁ কি কৰে দিয়ক পাৰিম দিয়া। দিয়ক। শুই থাকিবা দেই দেহা। ৰ'বা ৰ'বা $1000 টকা গ'ল একনীয়া বিচনা চাদৰখনত। হেণ্ড ৱাছ এটা আনিবলৈ থাকি গ'ল নহয়। এনেই মানুহটো চাই এইজনী জুয়ে পুৰি আৰু দিয়ে যোৱাব মোক। মানে তুমিয়ে দেখোন ক'লা প্ৰথমটোত অকমান খেলি মেলি হ'ব, তাৰপিছত দ্বিতীয়টোত চব ঠিক হৈ যাব। বৌয়ে তোক পাগল কৰি দিব। হেল্ল' গুগল, হেল্ল' গুগল, আইৰণ টেবলেট প্ৰেগনেণ্ট নোহোৱা তিৰোতাই খাব পাৰেনে? Sorry, I'm having trouble understanding right now. আচ্ছা কোৱাইদেউ এই যে প্ৰপাৰ্টিটো যে দেখিছে এই হোল প্ৰপাৰ্টিটো স্বাস্থ্য দায়িত্ব মোৰ। মই কেয়াৰটেকাৰ দুটা ৰাখিছোঁ পইচা দি, কিন্তু কাম নাই বুজিছে, কাম চুৰ। মুঠতে আপোনাৰ কিবা প্ৰব্লেম হ'লে আপুনি মোক ক'ব। তাৰমানে হোৱাট এভাৰ ইউ থিংক ইয়াতে বাই দ্য ৱে ফৰ দ্য পিপুল আই ন' ইউ ন' ইন দ্য ফেক্টৰ অফ কি হয়েছে তোমাৰ? হা কি হয়েছে? নহয় আপোনাক কথাখিনি ইংলিছতে বুজাবলৈ চেষ্টা এটা কৰিছিলোঁ। লবণ এই চাওঁ কে মালিক নাকি? কোন মালিক? কেয়াৰটেকাৰ নাম্বাৰ 1। মূৰত একো জ্ঞান নাই, মস্ত ফটোৱা, পাত্তা দিব নালাগে। মই পাত্তা নিদিওঁ নহয়। দাঁড়াতো, তোমাৰ কত জ্ঞান আছে আমি জানো। দাৰাওটো বুলি কৈ গুচি গ'ল যে, কি দাৰাওটো? কোৱাইদেউ আগৰ আছিলে 1500, কালি দিলে 10, এতিয়া আকৌ লৈ আহিলোঁ 15। 1000 টকা গ'ল একনীয়া বিচনা চাদৰখনত। হেণ্ড ৱাছ এটা আনিবলৈ থাকি গ'ল নহয়। এনেই মানুহটো চাই এইজনী জুয়ে পুৰি আৰু দিয়ে যোৱাব মোক। কি বেংগলী মানুহ? জানা বেংগলী মানুহ এজন আহিছে, ইমান ধুনীয়া দেখিবলৈ। মই ভাবি আছিলো বেংগলী কানেডাত ৰিল এটা বনাম বুলি। মানুহজনক লগত লৈ বনাই দিম বাপেকে, পুৰা ভাইৰেল। মন মানে না মন
মই কিন্তু তোমাৰ মোবাইলটো লৈ ল'ম দেই মোবাইল মানে আমাৰ গোবিন্দ দাৰ মোবাইলটো বেয়া হ'ল নেকি তুমি আগৰ জেগাত যোৱাচোন অ ঠিক আছে এইফালে হা মোক এইফালে হা মই তোমাক 4-5 মাহলৈকে লৰা চৰা কৰিবলৈ মানা কৰিছিলো নে নাই কিয় তুমি কেলে পাহৰি যোৱা তুমি যে প্ৰেগনেণ্ট হেৰি মানে বৌ এই প্ৰথম কাৰণে খেলি মেলি এটা হয় পাছলৈ ঠিক হৈ যাব চাগে তাৰমানে তুমি দ্বিতীয়টোৰ কথা ভাবিলাই মানে তুমিয়ে দেখোন ক'লা প্ৰথমটোত অকমান খেলি মেলি হ'ব তাৰপিছত দ্বিতীয়টোত চব ঠিক হৈ যাব বৌয়ে তোক পাগল কৰি দিব লবণ ক'ত আমাৰ বৌ লবণ এই লবণ মানে সেই হললে মানুহজনক থবলৈ গৈছে মানুহজন দেখিবলৈ ইমান ধুনীয়া জানানে চুলিবোৰ বগা বগা খোজটো একেবাৰে স্প্ৰিঙৰ নিচিনা স্প্ৰিং মানে এই এনেকে থাকে যে এনেকে থকা স্প্ৰিং 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 কিন্তু স্প্ৰিং খোজটো মই দেখাইছো চোৱা এনেকে যায় তুমি বাৰু কেলে পাহৰি যোৱা তুমি যে প্ৰেগনেণ্ট সেইটোৱেইটো শুনা না মই এতিয়া যাওঁ বৌ মই কথা পাতিব লাগিব নহয় বেংগলী মানুহটোৰ লগত চাওঁ এইফালে আহা বহা তুমি কেলে পাহৰি যোৱা যে তোমাৰ দেহাত আৰু এটা জীৱ আছে ভালকে থাকিবা দেই কলিজা দেই তুমি ৰেষ্ট লোৱা এয়া কি তুমি আইৰণ ফলিক এচিডৰ টেবলেটবোৰ কেলে খোৱা নাই বাৰু তোমাক কিমান বাৰ ক'ব লাগিব কি যে হ'ব নহয় চাও মুখখন মেলা এইবোৰ একেবাৰে কেঁচুৱা পোৱালি নিচিনাকে কটিয়াই খুৱাব লাগিব চাওঁ গিলি দিয়া গিলিলা চোৱামো এই ঔষধটো সদায় খাব লাগিব তেতিয়াহে সন্তানটো সুস্থ সবল হৈ আহিব মই গাখীৰ লৈ আহোঁ দেই লগত কেশৰো অকমান দি তেতিয়া কেঁচুৱাটো বগা হ'ব বগা হ'ব মোবাইলটো ক'ত হেল্ল' গুগল আইৰণ টেবলেট প্ৰেগনেণ্ট নোহোৱা তিৰোতাই খাব পাৰেনে Sorry, I'm having trouble understanding right now. Please try a little later. ময়ে বুজি পোৱা নাই তই কি বুজি পাবি ভগৱান কি হ'ব মোৰ মই সেইদিনা খুন্দা মৰাটো হয় যদি ডক্তৰৰ তাত কিবা খৰচ হৈছে মই সেয়াও দিম এনেকৈ থাকিব নালাগে মোৰ আমি হ'লো সাংসাৰিক মানুহ বিয়া পতা মানুহ বেলেগে যদি এনেকৈ দেখে বেলেগহে ভাবিব দিয়া ৰাস্তাটো দিলে মই কিন্তু যাবই পাৰোঁ What's wrong with the cancer verbal like me up and down kana who? মানে তই মোক এইটো কথা সুধিবলৈ কোন হু মই সুধিছো আচ্ছা দে জোৱানলে ফোন কৰিম তাহঁতে যে মাইকী মানুহজনী আনিছিলি মই কিবা কৈছো 10 টো মই টকা 10,000 লৈছো তই কিমান চোৱা মাইনা ভণ্টি বাইদেউ যিহেনো এনেকৈ মোক অশান্তি কৰি থাকিব নালাগে নহয় হেৰ
অঁ মই সেইদিনা খুন্দা মৰাটো হয় যদি ডক্তৰৰ তাত কিবা খৰচ হৈছে মই সেয়াও দিম এনেকৈ থাকিব নালাগে মোক আমি হ'লো সাংসাৰিক মানুহ বিয়া পতা মানুহ বেলেগে যদি এনেকৈ দেখে বেলেগহে ভাবিব দিয়া ৰাস্তাটো দিলে মই কিন্তু যাবই পাৰোঁ দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো একে বেনাৰ্জী একে বেনাৰ্জী মইতো বেনাৰ্জী নহয় মই কৃষ্ণ বৰাহে নগাঁৱত ঘৰ আমাৰ নামটা A.K. বেনাৰ্জী অম্লান কুমাৰ বেনাৰ্জী আচ্ছা ভাল 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 হইলে কি মানুষ বৃদ্ধাশ্রমে আছে বৃদ্ধাশ্ৰম আচ্ছা এখানে কত মানুষ থাকে পুৰুষ আপোনাৰে সৈতে 3 জন মহিলা এগৰাকী আজি আহিব বোলে ধুনীয়া নহয় মানে ধুনীয়া লাফিং থেৰাপি কৰাই তেওঁ কি মানে আচ্ছা দুইটা এনেকে লেকচাৰ মাৰি আছে যে আৰু আপুনি আহা কিমান সময় হৈছে জিৰণি ল'ব লাগে নে নালাগে যাওকচোন যাওক জিৰণি লগে যাওক হেৰি আমাক খুৱাই দিয়কলে গ'ল কিডনী ঘৰুৱা উপাচাৰ বিচাৰি গৈছে আচ্ছা আহিবতো আহিব আপুনি সোনকালে জিৰণি লগে ইয়াত লেকচাৰ মাৰি থাকিব নালাগে এই নিমখ লবণ না আমি কেইটাই চা শুনচোন কিন্তু কা পামচোন লৈ মানুহটো ঘৰত ভাল What's wrong with the cancer variable like me up and down can who মানে তই মোক এইটো কথা সুধিবলৈ কোন হু মই সুধিছো অ আচ্ছা দে জোৱালে ফোন কৰিম তাহঁতে যে মাইকী মানুহজনী আনিছিলি মই কিবা কৈছো 10 মই টকা 10,000 লৈছো তই কিমান নিবি লোৱা নাই কিন্তু কওঁতে অকণ বহাই কৈছো এক এটা বেছিকে কৈছো সেইটো মোৰ তাত তই হামলা নিদিবি 8,000 কলি 8,000 কেলে কম আকৌ আমাৰ ৰেট 5 হে 6,000 কৈছো এইটো নেজানো দাম বাঢ়িলে হ'ব দে 2,000 তোৰ পকেটৰ পৰা মিলাই লৈ ল'ম মোৰ পৰা মিলাম বুলি ক'লে যে চব শেষ আই এম ইজ্জতলেছ হাউসফুল হবহি অলপ পাছতে কুত খুবি